মই ঋতুপৰাই আজিলৈ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটা বিশেষ টপিক, যিটো টপিক আগতে এটা পাইছে ৰিভাৰ্ছ পটেটো চুইচ, যিটো পাৱাৰ কণ্ট্ৰলিঙৰ বিষয়ে জানিছিল। এতিয়া নেক্সট ভিডিঅ'টো আপোনাৰ পাৰ্ট 2 আহিছে। পাৰ্ট 2টো হৈছে আপোনাৰ পাৱাৰ কণ্ট্ৰল ৱাৰিং কেনেকৈ কৰিব পাৰি অতি সোনকালে বা প্ৰেক্টিকেল কৰি দেখাম। ঠিক আছে, ভালকৈ মন কৰিব চাব। তাৰ আগতে এটা আপোনালোকৰ কথা ক'ম, মোৰ চেনেলটো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব বাটনটো কাষতে বেল আইকনটো বজাবলৈ নাপাহৰিব। ঠিক আছে, বেছি দেৰি নকৰি পেলাই ভিডিঅ'টো পিনে আগবাঢ়ো। আমাৰ দুটা কণ্টেক্টৰ লাগিব। আগতেও ভিডিঅ'টো দেখা পাইছে কেনেকৈ লৈছোঁ। আৰু দুটা এডেন ব্লক লাগিব, যিহেতুকে তাত NC বটনটো নাই। আৰু মই NC বটন এটা লৈছোঁ, প'ষ্ট বটন, এইটো NC বটন। আৰু দুটা NO বটন চুইচ ল'ম, প'ষ্ট বটন, এই এটা লৈছোঁ আৰু এটা এইটো আপোনালোকৰ মাজত দিছোঁ। তাৰপিছতে আমি ইণ্ডিকেশ্যনৰ কাৰণে দুটা লেম্প লৈছোঁ, মই য়েল্লো আৰু ব্লু লৈছোঁ। এতিয়া চাব, আমি এতিয়া এইটো এডেন ব্লকটো লগাই দিম। এনেকৈ লগাই ল'ব আপোনালোকে, দুইটাতে লগাই ল'ব। এনেকৈ লগাই দিব, ভাল মতে লগাই দিব। বাছ, আমাৰ লগা হৈ গ'ল। এতিয়া মন কৰিব, NC আৰু NO দুটা এডেন ব্লক লগাইছে। ইয়াত NC আছিল, NO চুইচ আছিলে, কিন্তু NC নাছিলে। গতিকে আমি এডেন ব্লক লগাবলগীয়া হ'ল। আৰু কিছুমান তাঁৰ ল'ম আমি ৱাৰিঙৰ কাৰণে। এতিয়া চাওক, আমি NC বটনৰ পৰা আমি কানেকশ্যন কৰিম। প্ৰথমতে আমি ইনটো কৰি ল'লোঁ, তাৰপিছত আমি NO চুইচৰ লগাই দিম। NO চুইচৰ আমি 4 নম্বৰটোত কানেকশ্যন কৰি দিছোঁ। তাৰপিছত 3 নম্বৰটো আমি কানেকশ্যন কৰি দিম। তিনি নম্বৰটো টাইট ভালকৈ দিব, নহ'লে লছ কানেকশ্যন হ'লে স্পাৰ্ক কৰিব পাৰে। এতিয়া আমি এডেন ব্লকৰ NC নম্বৰ 62 নম্বৰত আমি লগাই দিম, NC বটনৰ এডেন ব্লকৰ। চাওক, NCত লগাইছোঁ। তাৰপিছত আমি NC 61ৰ পৰা আমি কানেকশ্যন কৰিম A1লৈ। আমি প্ৰথমতে টাইট দি লওঁ। ছেকেণ্ড কণ্টেক্টৰ A1ৰ আমি কানেকশ্যন কৰিম। ছেকেণ্ড কণ্টেক্টৰ আপোনাৰ আগৰ ভিডিঅ'টোত ৰিভাৰ্ছ ৱাৰ্ডৰ বিষয়ে অলপ জানিছে। এতিয়া কানেকশ্যন পাৱাৰ কণ্ট্ৰলটো চাই দেখুৱাই আছোঁ আপোনালোকৰ। আৰু যদি চোৱা নাই, মই ডিছক্ৰিপশ্যনৰ লিংকটো দি দিম, আপুনি চাই ল'ব পাৰিব। তাৰপিছত এতিয়া আমি এতিয়া আগতে চাই লওক, এবাৰ চাই লওক, কিবা বুজি নাপালে কমেণ্ট কৰিব। তাৰপিছতে আমি আকৌ NC বটনৰ পৰা আউটৰ পৰা আমি কানেকশ্যনটো দি পেলাই NO চুইচৰ 4 নম্বৰত আমি কানেকশ্যন লগাই দিম। ঠিক আগৰ দৰে কানেকশ্যন কৰিম, খালি ইয়াত ইণ্টাৰলেক্ট চিষ্টেমটো কৰি দিছোঁ আমি। এনেকৈ কানেকশ্যনটো লগাই ল'ব 4 নম্বৰত। আৰু 3 নম্বৰটোৰ পৰা আমি মেইন কণ্টেক্টলৈ আমি কানেকশ্যন কৰিম। আমি এতিয়া বৰ্তমান চাই লওক, দেখাই দিছোঁ, আপোনালোকে দেখাই নিদিলে বুজি নাপাব। 3 নম্বৰৰ পৰা আমি কানেকশ্যনটো কৰি দিম। এইটো 3 নম্বৰটো চাই লওক। মেইন কণ্টেক্টৰ NCলৈ আমি কানেকশ্যন 62ত, আৰু 61ৰ পৰা আমি কানেকশ্যন কৰিম A1 কণ্টেক্টলৈ। এয়া চাওক, 61ত আমি কানেকশ্যন কৰিছোঁ এডেন ব্লকত NC বটনৰ। NCত কানেকশ্যন কৰি লৈ পেলাই আমি মেইন কণ্টেক্টৰ A1ত কানেকশ্যন কৰি দিম। আগতত কৰা আছিলে ছেকেণ্ড কণ্টেক্টৰ, এতিয়া মেইন কণ্টেক্টৰ কৰি দিম আমি। চাওক আৰু এবাৰ, এতিয়া আমি হল্ডিঙৰ কাৰণে 4 নম্বৰৰ পৰা আকৌ এইটোকো লগাই দিম। যিহেতুকে চুইচ দবালে হোল্ড হৈ থাকিব লাগিব কণ্টেক্টটো, সেইকাৰণে আমি 4 নম্বৰটোৰ পৰা ইনকামিঙৰ পৰা লওঁ, আউটছাইডৰ পৰা নহয়।
এন' বটনৰ পৰা ইনকামিং পৰা লওঁ আৰু দি পেলাই এন' এজন ব্লকৰ লগাই দিম। তলতো লগাই ল'ব পৰা কণ্টেক্টৰ, মই ওপৰতে লগাই দিছোঁ বাৰু। এন' লগাই দিম আৰু আউটছাইডৰ পৰা আমি কইলত দি দিম। এন' আউটছাইডৰ পৰা আমি কইলত দি দিম। এতিয়া চাই লওক ভালকৈ কানেকশ্যনটো, কিবা বুজি নাপালে কমেণ্ট কৰিব। কইলৰ কানেকশ্যনটো দিছোঁ হোল্ডিঙৰ কাৰণে। এতিয়া ঠিক প্ৰথমটো দৰে ছেকেণ্ডটো আমি কৰিম। এতিয়া এন' ইনচাইডৰ পৰা আমি ল'ম, আউটছাইডৰ পৰা নল'ব। দি পেলাই এজন ব্লকত লগাই দিম। এন'ত আগৰটো কৰাৰ দৰে এইটো হোল্ডিং চাৰ্কিটৰ কাৰণে আমি কৰিছোঁ। আৰু এটা কথা কওঁ আপোনালোকক, মই ৰিলেটো লগোৱা দেখা দিয়া নাছিলোঁ। ৰিলেটো আপোনালোকে লগাব পাৰে 95 আৰু 96। 95ৰ পাৱাৰ ছাপ্লাইটো MCBৰ পৰা আনি পেলাই দিব আৰু 96ৰ পৰা আনি পেলাই NC বটনৰ প'ষ্ট বটনৰ আহি পেলাই লগাই দিব। সেইটো মই দেখাই দিয়া নাই, আপোনালোকে চাই ল'ব। এতিয়া চাওক, এন' বটনৰ পৰা আমি এটা তাঁৰ লৈছোঁ, যিটো আমাৰ ইণ্ডিকেশ্যন লেম্পটোৰ কাৰণে হয়। আপোনালোকে চাওক, ইণ্ডিকেশ্যন ইনৰ পৰা লৈছোঁ আৰু এনত আমি লগাই দিম, যিটো হোল্ডিং থাকিব, যাতে ইটো কণ্টেক্টৰ হ'ল হ'লে ইটো যাতে অন নহয়, আৰু এইটো ছেকেণ্ড কণ্টেক্টৰ অন হ'লে মেইন কণ্টেক্টৰ অন নহয়। তাৰ কাৰণে আমি এনৰ দুটা লুপিং লগাইছোঁ ছাপ্লাইৰ কাৰণে। আমাৰ কানেকশ্যনটো অলৰেডি হৈ গৈছে। এইবাৰ ৱায়াৰৰ চুইচ কমপ্লিট ৱায়াৰিং মানে হৈ গৈছে। আপোনালোকক টেষ্ট কৰি দেখাম বাৰু, আৰু লগতে আপোনালোকক ড্ৰয়িংখনো দি দিম। তিনিটা চুইচৰ কানেকশ্যনটো আমি দেখালোঁ। কিবা বুজি নাপালে আপোনালোকে কমেণ্ট কৰিব, মই নিশ্চয় বুজাই দিম আৰু ড্ৰয়িংখন দি দিম। আৰু এতিয়া আমাৰ নিউট্ৰেলৰ কানেকশ্যনটো থাকি গৈছে। নিউট্ৰেলটো কানেকশ্যনৰ কাৰণে আমি এটুকু তাঁৰ ল'ম, দুইটা নিউট্ৰেল লগাই দিম। আৰু এতিয়া মই প্ৰথমতে কৈছিলোঁ যে NC বটনৰ পাৱাৰ ছাপ্লাইটো লোৱা নাছিলোঁ, আপোনালোকে ৰিলেটো লগাব পাৰে, কিন্তু মই ৰিলেটো লগোৱা নাই। মই ডাইৰেক্ট লগাই লওঁ। আপোনালোকে ৰিলেটো লগাব হ'লে 95ত লগাব আৰু আউটটো 96ৰ পৰা আউট কৰি পেলাই NC বটনত লগাই দিব। এতিয়া আমি প্ৰথমতে নিউট্ৰেলৰ কানেকশ্যন কৰিছোঁ, নিউট্ৰেলটো লগাই লওঁ। আমি এনেকৈ নিউট্ৰেলটো লগাই ল'ব, যিহেতুকে নিউট্ৰেল কমনকৈ হয়, গতিকে দুইটাতে মই এনেকৈ লগাই দিছোঁ। এইটোৰ পৰাই ছেকেণ্ড কণ্টেক্টটোলৈ আমি নিউট্ৰেল দি দিম। এইটো নেটৱৰ্কটো লগাই দিলোঁ। আৰু এয়া বৰ্ডৰ পৰা পাৱাৰ ছাপ্লাই আছে। এইটো 440 হয়, কিন্তু 220টো আমি চলাই ল'ব পাৰোঁ, দেখাই দিছোঁ। এতিয়া আপোনালোকে চাওক, বৰ্তমান দেখাই দিছোঁ বাৰু। দেখা পাইছে মেইন কণ্টেক্টৰ অন হৈছে, তেতিয়া চলালে নচলে, এতিয়া চলি আছে। এতিয়া অফ কৰিবলৈহে চলিব। দেখিছে ছেকেণ্ড কণ্টেক্টৰ চলিলে অফ কৰোঁতে, কিন্তু একেৰাহে চলালে ছেকেণ্ড কণ্টেক্টৰটো নচলে। মেইন কণ্টেক্টৰ চলিলে ছেকেণ্ডটো নচলে, ছেকেণ্ডটো চলিলে মেইনটো নচলে। বুজি পালে? এতিয়া আমি ইণ্ডিকেশ্যন লেম্পটো দেখাম। যিটো কণ্টেক্টৰ চলিব তাৰ ইণ্ডিকেশ্যনটো চলি যাব। তাৰ কাৰণে আমি ৱায়াৰিং কৰি দুইটা নিউট্ৰেল ফেজৰ কানেকশ্যনটো লাইটত কৰি লৈছোঁ। আমি NO বটনত লগাই দিম। মেইন কণ্টেক্টৰ এনত লগালোঁ আৰু নিউট্ৰেলটো কমন ৰাখিব। নিউট্ৰেলটো আমি নিউট্ৰেলত লগাই দিলোঁ, যিটো A2ত লগাইছিলোঁ তাতে লগাই দিম। আমি এক্সট্ৰাকৈ টানা নাই, আৰু আপোনালোকে ভাবিলে এক্সট্ৰাকৈ টানি ল'ব পাৰে নিউট্ৰেলটো। লগাই দিলোঁ আৰু নেক্সট য়েল্ল' যিটো ইণ্ডিকেশ্যন আহিব, সেইটো ঠিক তেনেকৈ ছেকেণ্ড কণ্টেক্টৰ লগাই ল'ব NO বটনত। নিউট্ৰেলটো আমি যিহেতুকে আহিছে A2ত লগাই দিলে হৈ যাব। এতিয়া NO লগাই দিছোঁ।
আৰু মই নিউট্ৰেল লগাই দিছোঁ এইটো নিউট্ৰেল দিছিলোঁ তাৰ পৰাই লৈ দিছোঁ টাইটটো ভালকৈ দিব দেখিলে এতিয়া মই এই ড্ৰয়িংটো চাই লওক এবাৰ ভালকৈ বুজিব আৰু কিবা যদি বুজি নাপায় কমেণ্ট কৰিব এতিয়া আমি টেষ্ট কৰিম চাওক ইণ্ডিকেশ্যন চলিছে মেট্ৰ' ট্ৰেক্টৰ চলালে অফ কৰিলোঁ ছেকেণ্ড চলালোঁ দেখিলে যদি মোৰ ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব লগত